নমস্কাৰ বন্ধুসকল, ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজিৰ অন্তৰ্গত NIC নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰে প্ৰস্তুত কৰিছে ক'ভিড-19ৰ এটা লোকেশ্যন ট্ৰেক এপ যিটোৰ নাম হৈছে আৰোগ্য সেতু। ইয়াৰ আগতেও এটা এপ প্ৰস্তুত কৰিছিল, ইয়াৰ নাম আছিল কৰোনা কৱচ। আৰোগ্য সেতু এপ এতিয়া এণ্ড্ৰইড ফোনৰ গুগল প্লে ষ্ট'ৰত উপলব্ধ। ইয়াৰ পৰা ডাউনলোড কৰি আপুনি কিছু বেছিক তথ্যৰ দ্বাৰা ৰেজিষ্টাৰ কৰি ল'ব পাৰিব, য'ত আপোনাৰ মোবাইল নম্বৰ অট'মেটিক লিংক হৈ পৰিব আৰু GPS আৰু ব্লুটুথ পদ্ধতিৰে নিৰ্ণয় কৰিব আপুনি থকা ঠাইখনত কোনো কৰোনা আক্ৰান্ত ব্যক্তিৰ উপস্থিত আছে নেকি, বা আপোনাৰ পৰা 6 ফিটৰ ভিতৰত কোনোবা ৰোগীৰ সংস্পৰ্শলৈ যদি আপুনি আহিছে, তেতিয়া এই এপে আপোনাক তাৰ ইনফৰমেশ্যন দিব, যিটো তথ্য আগৰ কৰোনা কৱচে দিব পৰা নাছিল। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR-এ যোগান ধৰা তথ্যৰ ভিত্তিত আপুনি গম পাব পাৰিব আপোনাৰ লোকেশ্যনৰ সকলো তথ্য। মুঠ 11টা ভাষাত উপলব্ধ এই এপটো চেল্ফ টেষ্টিং অপশ্যনত গৈ আপুনিও আপোনাৰ কৰোনা ভাইৰাছৰ পৰীক্ষা কৰি ল'ব পাৰিব। শেষত ঘৰত থাকক, সুৰক্ষিত থাকক। ষ্টে হোম, ষ্টে ছেফ। থেংক ইউ।